আমাৰ আজি 109 নম্বৰ হ'ল। অহাকালি দেৰগাঁও আৰু তিতাবৰত আছে 111 হ'ব। 14টামান সমষ্টি থাকিব। 20 তাৰিখৰ আগতে শেষ হৈ যাব। যোৰহাটত কেইবাটাও মেগা প্ৰজেক্ট চলি আছে, ফ্লাইঅভাৰ, ডিচি অফিচ। আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ফ্লাইঅভাৰ উদ্বোধন কৰিম, ফ্ৰীডম মুভমেণ্ট পাৰ্ক উদ্বোধন কৰিম, মহিলা বিশ্ববিদ্যালয় উদ্বোধন কৰিম, লাচিতৰ সমাধি ক্ষেত্ৰৰ সম্পূৰ্ণ প্ৰজেক্টটো উদ্বোধন কৰিম। কোৰ্টৰ বিল্ডিঙো ৰেডি হৈ আছে। গতিকে মই ভাবোঁ যে মাৰ্চত যেতিয়া ফাৰ্ষ্ট উইকত আহিম, কেইবাটাও আঁচনি আমি আৰম্ভ কৰিব পাৰিম। ছাৰ, ADR-3 এডভাৰটাইজ ইলেকশ্যনৰ আগত কৰিলে বেয়া দেখিব, গতিকে ইলেকশ্যনৰ পিছত। মই কি কমেণ্ট দিম? পুলিচে গৈছে, তাতে মোবাইল ফোন পাইছে, বেলেগ বেলেগ বস্তু পাইছে, হাইলাকান্দিটো পাইছে, গুৱাহাটীতো পাইছে। আইনমতে ডেফিনেটলি ব্যৱস্থা হ'ব। 8 তাৰিখে আপুনি SITৰ গৌৰৱ গগৈ লিংকটো আপুনি ফাদিল কৰিব, কিন্তু আজি আপুনি তাতকৈ এটা ডাঙৰ কথা ক'লে যে এতিয়াও পাকিস্তানত বেংক একাউণ্ট এক্টিভ হৈ আছে। গৌৰৱ গগৈৰ পৰিবাৰত পাকিস্তানতো বেংক একাউণ্ট আছে, আৰু সেই কথাটো তেওঁ নিজে অসম পুলিচকে কৈছে। আপোনাৰ বেংক একাউণ্ট ট্ৰানজেকশ্যন হ'ব লাগিব। মই ইমানটোৱে ক'লোঁ যে গৌৰৱ গগৈৰ পৰিবাৰে নিজেই কৈছে যে মই পাকিস্তানৰ দৰমহা পাইছিলোঁ, পাকিস্তানৰ বেংক একাউণ্টতে ৰাখিছিলোঁ, আৰু বেংক একাউণ্টটো বন্ধ কৰি দিয়া বুলিও আমাক কোৱা নাই। গতিকে এইটো এটা ক্লিয়াৰ ফেক্ট যে তেওঁলোকৰ টকা বিদেশী দি আহে, বিদেশতে থাকে, আৰু এইটো এটা বহুত ডাঙৰ ষড়যন্ত্ৰ। 8 তাৰিখে মই কম। গৌৰৱ গগৈ কৈছে যে এইটো বোলে ফ্লপ শ্ব' হ'ব বুলি। ফ্লপ শ্ব' যদি পাকিস্তানৰ লগত নিজৰ 2টা ল'ৰা ছোৱালী বিদেশী আৰু তেওঁ হ'ব অসমৰ মুখ্যমন্ত্ৰী, সেইটো ফ্লপ শ্ব' বুলি কয় নেকি? তেওঁৰ পৰিবাৰ বিয়া হোৱাৰ পিছতো যদি ছোনিয়া গান্ধী ভাৰতীয় নাগৰিক হ'ব পাৰে, গৌৰৱ গগৈৰ পত্নী কিয় হ'ব নোৱাৰে? তাৰমানে এজন পৰিবাৰত 4জন সদস্য থাকিব। পুলিচৰ মানুহে আহি মুখ্যমন্ত্ৰীজনক চিক্ৰেট কথা কেনেকৈ ক'ব? বাকী 3জনটো বিদেশী নাগৰিক। আৰু মই কোৱাৰ আগতে তেওঁ নিজে এফিডেভিটত ক'ব লাগিছিল নে নাই যে মোৰ 3টাই বিদেশী বুলি? যোৰহাটত ইলেকশ্যন খেলাৰ আগতে যোৰহাটৰ মানুহক ক'ব লাগিছিল নে নাই? আৰু মই যদি এক কদম আগত গৈ সোধোঁ ধৰ্মবিলাক কি, সেইটো কম। মই 8 তাৰিখে ময়ে ক'ম, কিন্তু মই তেওঁক কৈছোঁ যে মই কোৱাৰ আগতে তেওঁ কৈ দিয়কচোন পৰিয়ালৰ ধৰ্মবিলাক কি। 8 তাৰিখে কোৱাৰ পিছততো তেওঁ জবাব দিব লাগিব ৰাইজক। এতিয়া চাওক, জবাব দিয়া নিদিয়াটো নিজৰ নিজৰ মানসিকতাৰ ওপৰত। আজি মোৰ ওপৰত কিবা কৈছে, মই সৎপথত আছোঁ কাৰণে মই কৈছোঁ যে মই 9 তাৰিখে কেছ দিম। তাৰমানে মই নিজে কনভিন্স যে মোৰ একো ভুল দোষ মই কৰা নাই। কিন্তু আজি 5 মাহ আগষ্টৰ পৰা গৌৰৱ গগৈক মই ষ্ট্ৰেইট কৈ আছোঁ যে এওঁ পাকিস্তানত কেছ কিয় দিয়া নাই মোৰ ওপৰত? তাৰমানে তেওঁ কোৰ্টত গ'লেই আৰু ফচিব বুলি জানে, নহ'লেতো এজন সাধাৰণ মানুহৰ ল'ৰাটো নহয়, তৰুণ গগৈৰ সন্তান। আৰু তৰুণ গগৈৰ সন্তানক এজন মোৰ দৰে সাধাৰণ মানুহে পাকিস্তানৰ এজেণ্ট বুলি কৈ আছে, তেওঁ কোৰ্টত যাব সাহস কৰা নাই। কিয় কৰা নাই? সেইকাৰণে মই সুধিছোঁ যে তেওঁ বহুত কথা ক'ব লাগিব। ক'ভিডৰ লগত লিংক কৰিলে, সেইটোও ওলাব 8 তাৰিখে। গতিকে তেওঁ বহুত প্ৰশ্নৰ উত্তৰ দিব লাগিব, আৰু তাৰ পিছত তেওঁ MP হৈ থাকে নে নাথাকে, ডেপুটি লিডাৰ হৈ থাকে নাথাকে, এইটো তেওঁৰ মানসিকতাৰ ওপৰত। 7 তাৰিখে কেবিনেটত আমি বিষয়টো আলোচনা কৰিম, আৰু 7 তাৰিখে যি কেবিনেটত সিদ্ধান্ত হ'ব এইটো 8 তাৰিখে আপোনালোকক ক'ম, কাৰণ কেবিনেটত এটা পৰম্পৰা আছে। গতিকে হোম ডিপাৰ্টমেণ্টে কেবিনেট মেমৰেণ্ডাম আনিব, আমাৰ মন্ত্ৰীসকলে তাক চাব, গুণাগঠা কৰি এটা সিদ্ধান্ত ল'ব যে পৰৱৰ্তী তদন্ত ক'ত হ'ব। কাৰণ ইণ্টাৰপলৰ সহায় ল'ব লাগিব, বেংক একাউণ্ট ল'ব, ইটো একাউণ্ট ল'ব, ইণ্টাৰপলৰ সহায় ল'ব লাগিব, যিটো অসম গভৰ্ণমেণ্টে নোৱাৰে। গতিকে কোনোবা নহয় চেণ্ট্ৰেল এজেঞ্চি তাতে যাব লাগিব, মানে চেণ্ট্ৰেল এজেঞ্চি যাৰ এনেকুৱা ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন আছে।
অসম পুলিচেতো ইমান দূৰত যাব নোৱাৰে, তথাপিতো অসম পুলিচে বহুত ভাল তদন্ত কৰিছে আৰু যথেষ্ট কথা আমি ভাবিব নোৱাৰা তেখেতৰ গোটেই এইবিলাক কোনে ভাবিছিল? যেতিয়া গৌৰৱ গগৈয়ে লোকসভাত ইলেকশ্যন খেলিছিল, কোনোবাই মনত ভাবিছিল নেকি যে তেওঁৰ ঘৈণীয়েক ব্ৰিটিছ বুলি? কোনোবাই ভাবিছিল নেকি যে ল'ৰা ছোৱালী দুয়োটাই ইংৰাজ বুলি? কোনেওতো ভবা নাছিল। গতিকে নভবা কথাবোৰ দেখি মই নিজেও আচৰিত। আৰু এই কথাবিলাক জনাৰ পিছত আজি 5 মাহ হৈ গ'ল যে ঠিক আছে মই ভুলতে কৰিছিলোঁ, এতিয়াতো ভাৰতীয় কৰি লওক। মই যোৱাকালিও খবৰ লৈছোঁ ভাৰত চৰকাৰক যে ইণ্ডিয়ান চিটিজেনশ্বিপৰ কাৰণে এতিয়াও আবেদন কৰিছে নেকি। আজিৰ দিনটোতো আবেদন কৰা নাই। তাৰমানে ভাৰতীয় আৰু অসমীয়া মানুহক মই বুঢ়া আঙুলি দেখুৱাই মই চলিম। মোৰ ল'ৰা ছোৱালী বিদেশত, বিদেশী, কিন্তু অসমীয়াই মোক ভোট দিবই লাগিব। মই অন্ততঃ জনাৰ পিছততো চাওক মানুহৰ ভুল হয় যে মই কিবা এটা ভাবি কৰিছিলোঁ, এতিয়া মই অসমৰ মুখ্যমন্ত্ৰী হ'ব খোজোঁ, গতিকে নৈতিকতাৰ খাতিৰত মোৰ পৰিয়ালটো ভাৰতীয় হ'ল। যেতিয়া ৰাজীৱ গান্ধীয়ে ছোনিয়া গান্ধীক বিয়া কৰাইছিলে, ছোনিয়া গান্ধী প্ৰথমটো বিদেশীয়ে আছিল, কিন্তু তাৰ পিছত তেওঁ ভাৰতীয় নাগৰিকত্ব হ'ল। কোনদিনা হ'ল? যেতিয়া ৰাজীৱ গান্ধী ৰাজনীতিত সোমালে। ৰাজনীতিত সোমোৱাৰ আগলৈকে ৰাজীৱ গান্ধী এজন প্ৰাইভেট চিটিজেন আছিল, ৰাজনীতিৰ পৰা দূৰত আছিল। সেইকাৰণে ছোনিয়া গান্ধীৰ নাগৰিকত্ব সলনি হোৱা নাছিল। কিন্তু যিদিনাখনে ৰাজীৱ গান্ধী MP হ'ল, তেওঁ প্ৰথম ছোনিয়া গান্ধীৰ নাগৰিকত্বটো সলনি কৰিলে। এতিয়া তেওঁ কংগ্ৰেছৰ নেতা আৰু ছোনিয়া গান্ধীৰ আদৰ্শ, মোৰ আদৰ্শ অনুসৰণ কৰিব নালাগে, ছোনিয়া গান্ধীৰ আদৰ্শটো অনুসৰণ কৰিব লাগে নে নালাগে? ইচ্ছা কৰিলে ছোনিয়া গান্ধীও বিদেশী হৈ থাকিব পাৰিলেহেঁতেন, ৰাহুল আৰু প্ৰিয়ংকাকো বিদেশী কৰিব পাৰিলেহেঁতেন। তেওঁৰো ল'ৰা ছোৱালী দুটা একজেক্ট এইটো মিলি যায়। গৌৰৱ গগৈৰো ল'ৰা ছোৱালী দুটা, ৰাজীৱ গান্ধীৰ ল'ৰা ছোৱালীও দুটা। ৰাজীৱ গান্ধীয়ে যদি ছোনিয়া গান্ধীক ভাৰতীয় কৰিলে, প্ৰিয়ংকা বা ৰাহুল গান্ধীক ভাৰতীয় কৰি ৰাখিলে, এখেতে আকৌ ভাৰতীয় হৈ থকাজনক গৈ ব্ৰিটিছ কৰিলে। যিজন ভাৰতীয় ছোৱালী আৰু ঘৈণীয়েকটো নাছিলেই, বেচেৰা ল'ৰাটো ভাৰতীয় আছিল, তাকো গৈ পেলাই বদলাই দিলে। এতিয়াতো মই গৌৰৱ গগৈক এক কদম আগত গৈ সুধিম যে ইহঁতৰ ধৰ্মবিলাকো কৈ দিয়কচোন। ৱেবছাইট আজিকালি চলাই নেকি? আজিকালিতো এপৰ দিন হয়। আজিকালি দিনত কোনে ৱেবছাইট চাই মোক কওকচোন। তো কংগ্ৰেছৰ ইমানো মাথাত স্ক্ৰু নাই যে আজিকালি ৱেবছাইট নাচাই, এতিয়া মানুহে এপ চায়। ধৰিও ৰাখিব নোৱাৰিলে এঘণ্টাও। নাই, সেইটোকে কৈছোঁ। मतलब मैं बोला ना, कांग्रेस में मेरा हजारों लोग हैं। जिसने वेबसाइट बनाया था वही हैक कर दिया। कांग्रेस में मेरा हजारों लोग हैं। वो दिन भी आप मेरा खिलाफ में प्रेस कॉन्फ्रेंस का समय सेहरा देखो, पीछे में जितना लोग बैठा था किसी का मुंह में हंसी नहीं था। सब जान रहे थे कि हम लोग पाप कर रहा। নিউজ লাইভত আজি গৈ ধৰ্ণা দিব নালাগে নেকি? নিউজ লাইভ 2008তে হ'ল। গোটেইবিলাক কংগ্ৰেছৰ লিডাৰে গৈ নিউজ লাইভত ইণ্টাৰভিউ দিছে, ষ্টুডিঅ'ত বহিছে। 2008ত হোৱা ঘটনাটো এতিয়া কিবা এটা নতুন ঘটনা হ'ল নেকি? নিউজ লাইভৰ ফাংচনত তৰুণ গগৈ নিজে গৈছিল নে? পৱন সিং ঘাটোৱা নিজে গৈছিলে নে? ষ্টুডিঅ'ত সকলো নেতা 2008ৰ পৰা 18লৈকে নিউজ লাইভৰ ষ্টুডিঅ'ত 25লৈকে গৈছে নে? তাতে আজি আকৌ নতুনকৈ যাব কি আছে? এটা মোক বুজাই দিয়কচোন। এখন স্কুলত গৈছে, স্কুলত মালিক থাকে নেকি? ভাৰতত কোনো স্কুলতে মালিক থাকিব নোৱাৰে, তেওঁলোকে আইনে নুবুজে। স্কুল সদায় ছ'চাইটিয়ে চলাব লাগে। যদি তহঁতি গৈছই, তেতিয়াহ'লে মই অনাথ আশ্ৰম চলোৱাটোৰ সন্মুখত কিয় যোৱা নাই? মই যিখন অনাথ আশ্ৰম চলাওঁ তাৰ সন্মুখত কিয় যোৱা নাই? যদি গৈছই তেতিয়াহ'লে সকলোতে যা।
মই যে দিব্যাংগ ষ্টুডেণ্টৰ কাৰণে এখন স্কুল চলাওঁ তাতে কিয় যোৱা নাই? যদি গৈছোঁ তেতিয়াহ'লে মাজুলী, আমাৰ মাজবাট এইবিলাকত যে আমি ৰাতি স্কুল চলাওঁ সেইবিলাকত কিয় যোৱা নাই? সমান হ'ব লাগে নাই? ভাল দেখুৱালে বেয়াও দেখুৱাব লাগে, বেয়া দেখুৱালে ভালো হ'ব লাগে। বুৰ্বক নহয় নেকি নিউজ লাইভৰ সন্মুখত 2008ৰ পিছত আজি যোৱাটো? এইটো এইকাৰণে নাই যে মানে কোনোবা সকলোৰে মনত ইচ্ছা থাকে পাৰ্টীয়ে যোগ্যজনক টিকট দিব। আৰু এটা ইয়াত কথা আছে কি AGPৰ লগত আলোচনা এটাও চলি আছে। গতিকে ইয়াত ফটক কৰি যোৰহাট জিলাত আটাইতকৈ ডাঙৰ সমস্যাটো আছে যে AGPয়েও এটা চিট বিচাৰে, গোলাঘাটতো AGP এটা চিট বিচাৰে। গতিকে কোনটো চিট দিম আমি? গতিকে AGPৰ লগত ফাইনেল নোহোৱাকৈ আমাৰ কেণ্ডিডেট চিলেকশ্যন কৰা দিগদাৰ। যদি আমাৰ এটা লিমিট আছে যে আমি AGPক ইমান চিট দিম, কিন্তু AGP আমাৰ দীৰ্ঘদিনৰ সতীৰ্থ। গতিকে AGPয়ে যদি কয় যে 2-4টা চিটত আমি ফ্ৰেণ্ডলি খেলিম, তাত আমি আপত্তি নকৰোঁ। আমি সেইখিনি ৰিস্ক ল'ব ৰেডি আছোঁ। AGPৰ কাৰণে ইমানটোতো আমি ছেক্ৰিফাইচ কৰিম, কাৰণ নিজৰে পাৰ্টি। গতিকে AGPৰ কাৰণে যদি অতুল বৰাই মিলাব নোৱাৰে, তেওঁৰোতো এটা পাৰ্টি আছে, তেওঁকো কৰ্মীসকলে হেঁচা দিব। গতিকে আমি তেখেতক কৈছোঁ যে আপুনি 2-4টা চিটত বন্ধুত্বমূলক খেলিলেও খেলক, তাতে মই কেম্পেইনতো নাযাওঁ, যাতে নিউট্ৰেল হয়। আৰু যদি তেনেকুৱা কিবা আছে তেতিয়াহ'লে তেওঁ সেইটো কৰিব পাৰে। কিন্তু BJPৰ এটা চিটৰ লিমিটেশ্যন আছে। এইটো এটা নেশ্যনেল পলিটিকেল পাৰ্টি হয় আৰু আমাৰ ৱৰ্কাৰবিলাক আছে। আমাৰ কাৰ্যকৰ্তাই নামানিব, এটা সংখ্যাৰ ওপৰত গ'লে মিনিমাম এটা মানিব। সেইদিনাখনে মই টিয়কত গৈছোঁ, গোটেইবিলাকে হুলস্থুল কৰি আছে, ছাৰ AGPক নিদিব, BJPক লাগে। গতিকে আমাৰ এটা সীমাবদ্ধতা আছে আৰু আমাৰ সীমাবদ্ধতাটোক AGPয়ে বুজিব লাগিব, AGPৰ সীমাবদ্ধতাটোক আমি বুজিব লাগিব। শিৱসাগৰত কালি অখিল গগৈ আপোনাক ক'লে দিশৰ দলংখন বনাব লাগে। এতিয়া কথা হ'ল ইলেকশ্যন ছাৰ পাইছেহি, গতিকে ইলেকশ্যনৰ পিছতে হ'ব। গতিকে আপোনাক মুখ্যমন্ত্ৰী বুলি পৰৱৰ্তী মানি ল'লে নেকি তেখেতে? অখিল গগৈয়ে প্ৰথম ক'লে যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ ঘৰ বনাই আছে। মুখ্যমন্ত্ৰীটো মই হ'ম বুলিতো কোনো কথা নাই, কিন্তু তেওঁলোকৰ মনত মানসিকতাত এইটো আছেই যে ময়ে মুখ্যমন্ত্ৰী হ'ম নহয় ময়ো নাজানো, কাৰ কপালত কি লিখা আছে কোনে জানে। কালিও কৈছে দিশৰ দলং বনাওক, তাৰমানে কাম যে মোৰ হাতে দিয়ে হয়, ইচ্ছা নকৰিলেও কথাটো ওলাই যায়, বুজি পালে? কিন্তু মই নকওঁ যে মই মুখ্যমন্ত্ৰী হ'ম, অহংকাৰ কৰা মোৰ স্বভাৱ নাই, কাৰ কপালত কি লিখা আছে কোনে জানে। ছাৰ আৰু এটা কথা কৈ থওঁ, মানে আপোনাৰ দেউতাকে ছাৰ মালৌ পথাৰৰ এজন ব্যক্তি, তেওঁ ছাৰ 8 মাহে অন্বেষণ কৰি আছে পৰৱৰ্তী আপুনি মুখ্যমন্ত্ৰী নোহোৱালৈকে। ঘৰতে জন্মদিন উদযাপন কৰিছে ছাৰ, আৰু নামটো বমটো চেফটি ছাৰ, নামটো মোক মই লৈ আপোনাৰ দিনত ছাৰ যথেষ্ট উন্নয়ন যোৰহাটত হৈছে। উন্নয়ন সেতুখন কেইদিনৰ পাছত আপুনি শুভ উদ্বোধন কৰিব। স্বাধীনতা স্মাৰক উদ্যান হৈ আছে, কিন্তু ছাৰ স্বাধীনতা স্মাৰক উদ্যানতে অসমৰ ভিতৰতে এখনেই মুকলি কাৰাগাৰ আছে, কিন্তু সেই মুকলি কাৰাগাৰখনত ছাৰ মাটি বিক্ৰী কৰি পুখুৰী খান্দিব লগা হৈছে। মই যেতিয়া তাৰ ছুপাৰিণ্টেণ্ট শামছুল আলম বুলি ছুপাৰিণ্টেণ্ট এজন আছে, মই কথা পাতিলোঁ, তেওঁ কৈছে চৰকাৰে আমাক ফাণ্ড দিয়া নাই, সেইকাৰণে কাৰাগাৰৰ ভিতৰৰ মাটি বিক্ৰী ভিডিঅ'টো আছে নেকি? ছাৰ চব আছে, মোক পঠাই দিব, মই কালিৰ ভিতৰতে একশ্যন লৈ ল'ম। নাই দিলে হ'লে অংকুৰক দি দিব। হয়, শামছুল আলম নামৰ তেওঁ কৈছে যে ফাণ্ড নাই। ছাৰ ফাণ্ড নাথাকিব খালি পাৰিলে ইমান উন্নয়ন হৈছে। আপুনি ভিডিঅ'টো অংকুৰক দি দিব, বাকী ব্যৱস্থা মই লৈ ল'ম। ছাৰ আৰু এটা কথা, যোৰহাটত ইমান উন্নয়ন হৈছে, আমাৰ যোৰহাটৰ যিটো যান-জঁট ব্যৱস্থা, আপোনাক পইচাও দিছে এইখিনিতে 17 কোটি টকা। মাল্টি ষ্ট'ৰেজ যিটো কাৰ পাৰ্টি, মাত্ৰ 12খন দোকানৰ কাৰণে ছাৰ উঠাব হ'ব। চব কথাটো হ'ল তেখেতসকল মোক কৈছে, য'ত স্থানীয় মানুহৰ আপত্তি থাকে তাত অলপ জোৰ কৰি কাম কৰিব আমাৰ অসুবিধা। তেখেতসকলে মোক এবাৰ লগ কৰিব গৈছিল, তেওঁলোকক ময়ো অনুৰোধ কৰিছোঁ যে পাৰ্কিংটো হ'ব দিয়ক, ৰাইজৰ ভাল হ'ব। হিতেন্দাহঁতে লাগি আছে, কিন্তু মই মুখ্যমন্ত্ৰী হিচাপে এতিয়া কোন মানুহৰ লগত কি বেয়া হওক কওকচোন। আৰু যদি পুলিচ বা এনেকুৱা ধৰণৰ প্ৰশাসন ব্যৱহাৰ কৰোঁ, আপোনালোকৰ মাজতে দুটা মত হ'ব, আপোনালোকৰ মাজৰে কোনোবাই সেইটো নিগেটিভ নিউজ কৰি দিব।
আৰু হিতেন দাই লাগি আছে, কিন্তু মই মনে প্ৰাণে বিচাৰোঁ যে যোৰহাটত বহুত উন্নতিৰ সুযোগ আছে, যোৰহাটৰ ৰাইজে সহযোগিতা কৰিব লাগে আৰু বহুতখিনি কাম হ'ব পাৰে ইয়াত। ফ্লাইঅভাৰখন হ'লে মানে আল্টিমেটলি মানুহৰ প্ৰতি যিটো যান-জঁট আছিলে সেইখিনি এতিয়া কাম হৈ আছে। দুটা কাম হ'ব, ঠিক কৰিব লাগিছিলে মানে যান-জঁটো কমিব, তলত ডাঙৰ পাৰ্কিং পাই যাব। এতিয়া কি হ'ব, ফ্লাইঅভাৰখনৰ তলত বহুত গাড়ী পাৰ্কিং কৰিব পাৰিব, ৰাস্তাটোৰ অসুবিধা নহ'ব। আৰু আমাৰ গুৱাহাটীতো প্ৰথমতে ফ্লাইঅভাৰতে মানুহে আপত্তি কৰিছিলে, কিন্তু যেতিয়া দেখিলে আগতকৈ দেখোন পাৰ্কিঙৰ জেগা বেছিহে ওলায়। আৰু তলত এতিয়া আগতে গাড়ী পাৰ্কিং কৰিব জেগা নোহোৱাৰ কাৰণে বিজনেছ কমিছিলে, এতিয়া গাড়ী পাৰ্কিং হোৱা জেগাৰ কাৰণে বিজনেছটো বাঢ়িব। সেইকাৰণে প্ৰথম অৱস্থাত যিখিনি মানে ধৰক গৌৰৱ গগৈয়ে বহুত বিৰোধিতা কৰিছিল, মোকো চিঠি লিখিছিল কৰিব নালাগে, কিন্তু আমি ষ্টেণ্ড ল'লোঁ যে নহয় হওক। আৰু স্থানীয় মানুহেও আমাক সহযোগিতা কৰিলে, হিতেন দায়ো লাগিলে, আজি এটা পৰ্যায়ত আহি গ'ল, এতিয়াতো ক'তো বিৰোধিতা নাই। গতিকে ট্ৰাক টাৰ্মিনাছ হওক, কাৰ পাৰ্কিং হওক, এইবিলাক হ'লে আজি বিৰোধিতা কৰি থকা মানুহখিনিয়ে বেছি উপকৃত হ'ব। ছাৰ, এটা কথা, মেঘালয় কয়লাখনিত অসমৰ 10জন শ্ৰমিকৰ মৃত্যু হৈছে কয়লা বিস্ফোৰণত। কি নাম? মেঘালয় নাম কি কিয়? নামকেইটা মনত আছে? মানে চব বস্তু অসমৰ নহয়, অসমৰ বুলি তেওঁলোকে দাবী কৰে, বাংলাদেশৰো হ'ব। গতিকে আজিকালি মই অলপমান এই কথাবিলাক ফটক কৰি মানি নলওঁ, কাৰণ মই জানাত মেঘালয়ত কোনো অসমীয়া মানুহে কয়লা খনিত যোৱা নাই। কোন গৈছে তেওঁলোকৰ বিষয়ে জানিব লাগিব, শুনিব লাগিব, তাৰপিছত মই ক'ব পাৰিম। কিন্তু মৃত্যু সদায় দুখদায়ক, অসমীয়াৰ মৃত্যু হওক, বাংলাদেশীৰ মৃত্যু হওক বা ভাৰতীয়ৰ মৃত্যু হওক, আমি শোক প্ৰকাশ ডেফিনেটলি কৰিব লাগিব। মৃত্যু কাৰো কাম্য নহয়। মই ক'লো না আজি অংকুৰক জিকিব ক'লো না, क्यों नया चेहरा चाहिए आपको? हम लोग तो है ही, आप लोग भी है, आप लोग भी तो अपना चैनल में जल्दी नया चेहरा नहीं लाते हैं ना। সাংবাদিককতো মই কৈছোঁ পীযুষ হাজৰিকাক, অলপ লাহে লাহে আমি কিবা কিবি ভাবি আছোঁ, আমাৰ মেনিফেষ্টত পাব আপোনালোকে। চাওক, জালুকবাৰীত মই খুব নতুন সমষ্টি হ'ল, মিনিমাম 1 লাখ ভোটত জিকিম। গতিকে আৰু ইয়াতে আহিলে কষ্ট কৰিব লাগিব, কাৰণ নতুন জেগা, নতুন চিনাকি আপোনাৰ নামটো ছাৰ কেতিয়াবা আছে। কিন্তু মই 1 লাখ ভোটত আৰামত জিকা সমষ্টিটো এৰি মইনো কিয় কষ্টত আহোঁ, কাৰণ ময়োতো ঘূৰি ফুৰিব লাগিব। কাৰণ মই যদি ঘূৰি ফুৰিব, কেম্পেইন কৰিব লাগিব, গোটেই অসমতে ঘূৰিব লাগিব। ইয়াত খেলিলেতো গাঁওবিলাক চিনাকি হ'ব লাগিব, মানুহবিলাক চিনাকি হ'ব লাগিব। এটা জালুকবাৰীত মোৰ 25 বছৰৰ চিনাকি, মই এদিনো যাবও নালাগে। মই জালুকবাৰীত নমিনেশ্যন দিম, লাষ্টৰ দিনা যাম, আৰু মোৰ মাজত যাবও নালাগে। আৰু জিকিমো পূৰাপূৰি 1 লাখ। AGPৰ লগত আলোচনাটো হৈছে। ছাৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ স্থায়ী নিযুক্তি নোহোৱাৰ বাবে 8 মাহৰ আগতে তেওঁলোকৰ পেনেলৰ গভৰ্ণৰে চব কৰি আছে, হয় হয়, খুব লাষ্ট পৰ্যায়ত আছে। গৈ থাকোঁ। হ'ব, থেংক ইউ ছাৰ, থেংক ইউ।